Hello friends, মই সঞ্জয় আৰু আপোনালোকৰ মাজত লৈ আহিছো Assam TET 2021 ৰ most important science ৰ MCQ questions. So friends, ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব. So friends, ভিডিওটো সম্পূৰ্ণকৈ চাই থকাৰ বাবে ধন্যবাদ. Number 1, পেনিচিলিন নামৰ এন্টিবায়োটিকটো কোনে আৱিষ্কাৰ কৰিছিল? So answer হৈছে নাম্বাৰ ডি আলেকজেণ্ডাৰ ফ্লেমিঙে. Number 2, মনেৰা ৰাজ্যত অন্তৰ্ভুক্ত জীৱৰ কোষ বিভাজন কোনটো প্ৰক্ৰিয়াৰে সম্পন্ন হয়? সো এনসাৰ হৈছে বি এমাইটোসিস. নাম্বাৰ 3, সপুষ্পক উদ্ভিদৰ ডিম্বকৰ মাজত কোনটো বিভাজন প্ৰক্ৰিয়া সংঘটিত হয়? সো এনসাৰ হৈছে নাম্বাৰ ডি মিয়োসিস. নাম্বাৰ 4, ৰেচন পদাৰ্থ বুলিলে কি বুজায়? সো এনসাৰ হৈছে নাম্বাৰ ডি নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ. নাম্বাৰ 5, মানৱ দেহৰ বিপাক ক্ৰিয়াত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থখিনি কোনটো প্ৰক্ৰিয়াৰে নিষ্কাশন হয়? সো এনসাৰ হৈছে নাম্বাৰ এ ৰেচন. নাম্বাৰ 6, গ্লমেৰুলাছ কিহৰ দ্বাৰা তৈয়াৰ হয়? সো এনসাৰ হৈছে নাম্বাৰ বি কৌশিক জালিকা. নাম্বাৰ 7, দেহত অম্ল আৰু ক্ষাৰৰ ভাৰসাম্যতা ৰক্ষা কৰা অংগটোৰ নাম কি? সো এনসাৰ হৈছে নাম্বাৰ সি বৃক্ক. নাম্বাৰ 8, কোনটো হৰমনে অজৈব লৱণ ৰেচন কৰাত সহায় কৰে? সো এনসাৰ হৈছে নাম্বাৰ সি পেৰাথাইৰয়েড হৰমন. নাম্বাৰ 9, তলত দিয়াবোৰৰ কোনটোৱে পোষক দেহত পৰজীৱী হিচাপে বসবাস কৰে? সো এনসাৰ হৈছে নাম্বাৰ বি কৃমি. নাম্বাৰ 10, তলত দিয়াবোৰৰ কোনটোৱে খাদ্যৰ অম্লভাৱ প্ৰশমিত কৰে? সো এনসাৰ হৈছে নাম্বাৰ সি পিত্তৰস. নাম্বাৰ 11, পাতত প্ৰস্তুত হোৱা খাদ্য কিহৰ মাধ্যমত প্ৰবাহিত হয়? সো এনসাৰ হৈছে নাম্বাৰ এ ফুলেম সিগনেল. নাম্বাৰ 12, বিয়াপন কেনেধৰণৰ প্ৰক্ৰিয়া বুলি জনা যায়? সো এনসাৰ হৈছে নাম্বাৰ এ ভৌত প্ৰক্ৰিয়া. নাম্বাৰ 13, বাইকাস্পিড বাল্ব খোলাৰ পিছত অক্সিজেন সমৃদ্ধ তেজ ক'ত প্ৰৱেশ কৰে? সো এনসাৰ হৈছে নাম্বাৰ এ বাও নিলয়. নাম্বাৰ 14, অনুচক্ৰিকা উৎপন্ন হোৱা অংগটোৰ নাম কি? সো এনসাৰ হৈছে নাম্বাৰ বি অস্থি মজ্জা. নাম্বাৰ 15, ৰক্ত প্ৰবাহৰ সময়ত ধমনীত সৃষ্টি হোৱা চাপক কি বোলে? সো এনসাৰ হৈছে নাম্বাৰ সি ৰক্তচাপ. নাম্বাৰ 16, দেহৰ আকাৰ গঠন আৰু অস্থি বৃদ্ধি কৰা কোষটোৰ নাম কি? সো এনসাৰ হৈছে নাম্বাৰ বি অস্থি কোষ. নাম্বাৰ 17, চুম্বকে আকৰ্ষণ কৰা পদাৰ্থ কি বুলি জনা যায়? সো এনসাৰ হৈছে নাম্বাৰ ডি চুম্বকীয় পদাৰ্থ. নাম্বাৰ 18, কোনো এটা বস্তুৰ দিক পৰিৱৰ্তনৰ সময়ত কিহৰ প্ৰভাৱ পৰিলক্ষিত হয়? সো এনসাৰ হৈছে নাম্বাৰ এ জড়তা. নাম্বাৰ 19, তলত দিয়াবোৰৰ কোনটো পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে? সো এনসাৰ হৈছে নাম্বাৰ এ কাঁচ. নাম্বাৰ 20, ৰকেট কোনটোৰ ওপৰত ভিত্তি কৰি চলে? সো এনসাৰ হৈছে নাম্বাৰ বি ক্ৰিয়া প্ৰতিক্ৰিয়া বলৰ ওপৰত.